সময় গগৰ অন্ধ ভক্ত নহব। কোন এনে বৰটো এটো? তো বন্ধুসকল কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ সকলোৰে ভাল। তো বেছি দেৰি নকৰি আৰম্ভ কৰো আজি অনুষ্ঠান। তোমালোকেতো জানাই যে উন্নতি হোৱা দেখিলে ন কিছুমান মানুহৰ পকৰ জ্বলে, কিন্তু আজি মই তোমালোকক যাক দেখাম তাৰ পকৰে নহয় গোটেই পকৰ জ্বলি ন চাই হৈ গ'ল। ৰব ৰব ৰব, সময় গগৰ অনুৰাগী হওক, কিন্তু সময় গগৰ অন্ধ ভক্ত নহব। যিসকল গণ্যমান্য ব্যক্তিৰ ভিডিঅ'টো সম্পূৰ্ণ চাবৰ কাৰণে তেওঁলোকৰ কাৰ অনুৰাগী হ'ব লাগে? আপোনালোকৰ নেকি? মানে এফালে আকৌ সময়ে ভিডিঅ' বনাই ন দুখীয়া মানুহক সহায় কৰা, আৰু হেতি আকৌ ভিডিঅ' বনাই ন দুফালে দুটা জোকাৰি থকা। দুবাই আপুনি দুডু বেপাৰ কৰি ন ডেকা লভৰক সন্তুষ্ট কৰক, আৰু এইবোৰ কৰা ন বাদ দিয়ক। এইটো যদি 20 লাখ 25 লাখ মানুহৰ আগত দেখুৱাই দিয়ে আপোনাৰ কেনেকুৱা লাগিব? ভিডিঅ' বনাওক, কাৰণ মানুহে বুজি পাব লাগিব যে মানুহে সহায় কৰিব লাগে বৰ্তমান সময়ত। কিন্তু আজিকালি টেকনলজি বহুত ওপৰত গুচি গৈছে। আপুনি মানুহজনৰ মুখখন ব্লাৰ কৰি দিয়ক, ব্লাৰ কৰাৰো অপচন আহে নহয়, ব্লাৰ কৰি দিয়ক মানুহজনৰ মুখখন। আমুল গাখীৰৰ আকৌ ব্ৰেণ্ড এম্বেচাডৰজনীৰ কথা শুনা, মানে যাক দিছে ন তাৰে একো যদি অসুবিধা নাই, তোৰ আকৌ তাত ওপৰতে জপৰালু খানিবলৈ কিহে পালে? মানে ডাইৰেক্ট নকওঁ কিয় তোক যে তাৰ ইমান ভিউজ অহা দেখি পকৰ দিছিলে, মানে ডাইৰেক্ট নকওঁ কিয় তোক যে তাৰ নামত ভিউজ লাগে? মানে সেইবোৰ বাদ দে, তই আজিলৈকে কেইটা মানুহকনো সহায় কৰি পালি? সহায় কৰিছে নাই কৰা বুলি ন একেবাৰে নকওঁ, কিন্তু ডেকা ল'ৰা বাথৰুমত আৰু ৰাতি বিচনাত। এবাৰে কৈছো, তেওঁলোকে কিন্তু ভিক্ষাৰী নহয়, তেওঁলোকে নিৰুপায় হৈহে বিচাৰিছে। তেওঁলোকৰ মান সন্মান ইজ্জত বোলা বস্তু আছে। মন কৰিব, তেওঁলোকৰ মান সন্মান ইজ্জত নথকা নহয়। চাই ল তই নিজে, মানুহ দুখীয়া হওক লাগিলে অসহায় হওক, কিন্তু চবৰে ন মান সন্মান বোলা বস্তুটো আছে। কিন্তু তোৰচোন মান সন্মানৰ ন মতো নাই, মানে মাথাটো এতিয়াও ন ভৰি আঁঠুতে আছে, মাত্ৰ দিনক দিনে ন কঁঠালটোহে বাঢ়ি গৈছে। এইবোৰ পপুলাৰিটি, ভিউজ, পপুলাৰিটি এইবোৰৰ প্ৰতি যদি আপোনাৰ কোনো মানে ইচ্ছাই নাই, তেতিয়াহ'লে আপুনি দেখোন ভিডিঅ' নবনাই আপুনি দেখোন পোষ্টো কৰিব পাৰে। মানুহৰ মুখখন ব্লাৰ কৰি কৰি এখন ফটো মাৰিব পাৰে যে আজি মই অমুকক সহায় কৰিছো, কালি মই অমুক। আৰে ৰঙা ৰবাব টেঙাৰ যে কলা ৰবাব টেঙা ভিডিঅ' এই কাৰণে বনাইছে যে তাক দেখি আৰু মানুহ ইনস্পায়াৰ হওক, আৰু কাৰোবাক সহায় কৰি ভিডিঅ' বনাই ভিউজ লৈছে, সেইটো গ্ৰহণযোগ্য কথা। তোৰ নিচিনা নহয় নহয় জোকাৰি জোকাৰি ভিডিঅ' বনাই ভিউজ লোৱা। আপুনি এটা ভিডিঅ' বনাব য'ত থাকিব মিলিয়নত ভিউজ, আৰু প্ৰত্যেকটো ভিডিঅ'ত আপুনি 5ৰ পৰা, ফেচবুকত কৈছো 5ৰ পৰা 6,000 টকা ইনকাম কৰিব, তাৰপিছত মানুহজনক 200 টকা দি সহায় কৰিব। কেলে তোৰ পিছফালে জ্বলি গৈছে নেকি ইমান ভিউজ অহা দেখি? সেইটো বস্তুৰ পৰা কিমান ইনকাম কৰি আছে আৰু মানুহজনক কিমান দিছে সেইটো বুজি পাব লাগিব ন বৰ্তমান সমাজে। কিন্তু মানুহবোৰৰ চকুত যে আজিকালি কেনেকে এখন পৰ্দা ঢাকি আছে, মানে মই এতিয়া বুজি পাইছো। বিগ বেলুন বাইদেউ আমাৰ চকুত ন পৰ্দাই পৰি আছিল। ক'ত আছিল আপুনি ইমান মহাজ্ঞানী কথাবোৰ লৈ? आप कहाँ थे ज्ञानी बाबा? 3 মিলিয়ন 20ৰ পৰা 30 লাখ ভিউজ যোৱা ভিডিঅ' এটা কিমান ইনকাম হয় আমিও জানো। ভিডিঅ' বনোৱা মই দেখা পোৱা নাই। আনকি বিশ্বাস কৰক, কোনোবা যদি ভিডিঅ' বনাব যদি বিচাৰে, এনেকুৱা সহায় কৰা কিবা কৰা, তেওঁ কিন্তু ভিডিঅ' বনাব কোনোদিনে পাৰমিশ্যন নিদিয়ে তেওঁৰ ওচৰত। আৰে কেলে এক মাথা দিয়া টাইমত ন ভগৱান নিশ্চয় কৰবালৈ গৈছিলে। মানে কিমান কম যে ভিডিঅ'টো এই কাৰণে বনাইছে যে বেলেগ মানুহে ইনস্পায়াৰ হওক। মানে 2 কেজি অকল কৰিলে নহব যদি মাথাত 150 গ্ৰাম মাল নাথাকে। চাওক, আমাৰ অসমৰ কেইজনমান ইউটিউবাৰ, বিকাশ চেত্ৰী, ডিম্পু বৰুৱা, এইবোৰ ফুফন পাঠক বা বেটালেন নিপু, প্ৰতিটো এটা কথা ন পুৰা ক্লিয়াৰকে কৈ দিওঁ যে সেই হগা মোটা ইউটিউবাৰ বিলাকৰ লগত ন এইবোৰ নিমিলাবি। আৰু যদি কোনোবাই নেজানে তেতিয়াহ'লে সেইটো জনাই দিওঁ যে বেলেগ মানুহে ন পকৰেদি লেটিঙত থাকে, কিন্তু এইজনী আকৌ মুখেৰেদি ফেচবুকত থাকে। মানুহে মানুহক সহায় কৰিব লাগে, কিন্তু মানুহক সহায় কৰাটোৱে যে কাৰোবাৰ যদি বৰ্তমান কণ্টেণ্ট হ'ব, সেইটো হ'ব পাৰে জানো? আজি কওকচোন। এই ফেডেলিজনী মতে ন মানুহক সহায় কৰাটো কণ্টেণ্ট হ'ব নোৱাৰে, কিন্তু এইবিলাক আকৌ কণ্টেণ্ট হ'ব পাৰে। মই সেইসকলক ক'ব বিচাৰিছো, 10-20 হাজাৰ টকা দি মোবাইলটো কিনিব পাৰা, কিন্তু
হয়তো জান বলি মাতে কোনে নো জানে কাই চূড়া মোর আছে যদি তোর हल्ली हल्ली साजना धीरे धीरे बालमा আপোনালোকৰ ব্যক্তিগত মতামতটো জনাব সেয়াই আৰু শেষত ধন্যবাদ কেলা বুঢ়ী গাহৰি তোৰ যদি কাম নাই ন তেতিয়াহ'লে জাবৰ চাবৰ পেলোৱা কাম কৰ এনেও ফেচবুকত আহি তই জাবৰহে কৰি থাক এতিয়া লাষ্টত ন এটাই কথা যোনে লাইফত কিবা এটা কৰিম বুলি বা কাবাক কিবা এটা দিম বুলি ভাবে ন হেতি এনেকে বকি নাথাকে আৰু যোনে এনেকে বকি থাকে হেতি ঝাটটো একো কৰিব নোৱাৰে তো হ'ব আজিৰ কাৰণে ইমানে যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা আৰু যদি চেনেলটোলৈ নতুন দেন চেনেলটো কৰি ল'বা ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাবা তোমালোকে কি বুলি ভাবা তো অন্য এটা ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই ষ্টে টিউন লাভ ইউ অল কিপ স্মাইলিং